হেল্ল' এভৰিৱান, আজি আহিলোঁ মাহীহঁতৰ ঘৰলৈ, মানে মাহীহঁতৰ ঘৰত মাজুলীৰ ৰাস চাবলৈ আহিছোঁ দেই। কিন্তু মাজুলীত নহয়, আমাৰ তেজপুৰত মাজুলীৰ ৰাস চাবলৈ আহিছোঁ। ইমান ধুনীয়া ডেক'ৰেশ্যন চাওকচোন। এইখন ৰাস হৈছিলে মিলনপুৰত, তেজপুৰৰ, আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন, মানে মই ফাৰ্ষ্ট টাইম দেখিছোঁ ৰাসত ইমান ধুনীয়া ডেক'ৰেশ্যন কৰা। আৰু আমি আহি পাই গ'লোঁ সেই ৰাসৰ স্থলীত। আৰু ৰাসখন চাই পেলাই মানে খুবেই ভাল লাগিলে। আমাৰ তেজপুৰৰ ৰাসতকৈ সম্পূৰ্ণ বেলেগ হয়। চ' মোৰ বহুত ভাল লাগিলে। আপোনালোকক সেইবাবে অকণমান ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। সম্পূৰ্ণ ৰাসখন বাৰু দেখাব নোৱাৰিলোঁ, যিকণ পাৰিছোঁ তেনেকৈ দেখাইছোঁ। আৰু কোনে কোনে বাৰু চাই পাইছে মাজুলীৰ ৰাস জনাব দেই কমেণ্টত। আৰু গোটেইখিনি যিমানখিনি মানে ৰাসত অভিনয় কৰিছিল সকলোখিনি ল'ৰা হয়, কিন্তু মই প্ৰথমতে ধৰিবই পৰা নাছিলোঁ ল'ৰা হয় নে ছোৱালী হয়। পিছতহে গম পাইছোঁ যে গোটেইখিনি ল'ৰাই আছিলে। আৰু কোন কোন গৈছিলে বাৰু ৰাসখন চাবলৈ জনাব দেই। আৰু এইখন ৰাস মানে আজি কেইবাদিনৰো হৈ গ'ল, 25 তাৰিখৰে আছিলে, কিন্তু মই আজিহে আপলোড কৰি আছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই।